নমস্কাৰ বন্ধুসকল, আজি শান্তিপুৰ ডান্স ৱৰ্কশ্বপৰ লাষ্ট ডে আৰু ডান্স ৱৰ্কশ্বপৰ ক্লোজিং চেৰিমনিলৈ বুলি গৈ আছোঁ। হাই, মই বিদ্যুৎ বিকাশ। 10 দিন এই অকণিখিনিৰ লগত পাৰ কৰিলোঁ, খুব ভাল লাগিল। আৰু অনাগত দিনত আকৌ যদি সময় সুবিধা মিলে তেনেহ'লে এই অকণিসকলৰ লগত আকৌ পুনৰ এনেকুৱা এটা দিন পাৰ কৰিবলৈ খুব আশা থাকিল। আৰু অভিভাৱকসকলে যি ধৰণে কষ্ট কৰি আজি গোটেই এই মঞ্চখন তৈয়াৰ কৰি দিলে বা এই 10 দিনৰ ইহঁতি যি নৃত্য প্ৰশিক্ষণ ল'লে সেইখিনি যি সহায় আগবঢ়ালে, গতিকে মোৰ তৰফৰ পৰা এজ এ কোৰিঅ'গ্ৰাফাৰ বিদ্যুৎ বিকাশৰ তৰফৰ পৰা আৰু আমাৰ যিটো অনুষ্ঠান সম্প্ৰীতি 7 IPDৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে যাতে আমি আকৌ ভাল ধৰণে খুব ভালকৈ আগবাঢ়ি যাব পাৰোঁ সেয়াই কামনা কৰিছোঁ। আৰু এই অকণিখিনিৰ লগতে সকলো অভিভাৱক তথা আজি গাঁৱৰ ৰাইজক মোৰ তৰফৰ পৰা সেৱা জনাইছোঁ আৰু লগতে কণ শিশুসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। जाने